Hey guys, welcome to my channel MC Vlogs. আজি মই এটা নতুন প্লেছলৈ যাম তো মোৰ লগত আছে ইয়াৰ আগৰ ভিডিঅ'টো গৈছিল আৰু এইটো ভিডিঅ'টো যাব তেওঁ ধীৰাজ মোৰ বেষ্ট ফ্ৰেণ্ড আৰু লগততো উদ্দীপ্ত আছে এই আগৰ কেইটা ভিডিঅ'ত উদ্দীপ্ত নাছিল তো এইটো ভিডিঅ'ত উদ্দীপ্ত আছে আমি ফাইনেলি যাত্ৰা আৰম্ভ কৰিছোঁ তো মোৰ লগততো ধীৰাজ আছে আৰু ৰাস্তাটো বেয়া আছে ৰাস্তাটো দেখুৱাম আৰু সেইটো উদ্দীপ্ত বহুত দিনৰ মূৰত আমাৰ লগত আহিছে তো এনজয় লৈ দিয়ক তোমার লগত ডিম্বে আছে ডিম্বে মানে প্লেসটো চিনি পায় তো আমি তো চিনি নাপাওঁ তো আমি সারপ্রাইজটো দিম ডিম্বের হতেই তো ডিম্বে আমাক ফুল সাপোর্ট কৰিছে তো বলা ডিম্বে তো ইয়াত আহি আমি এজন বয়সস্থ ব্যক্তিক লগ পালোঁ তো তেখেতক আমি ভালকৈ সুধি ল'ম মানে ইয়াৰ মাতৃৰ কথা তো খুৰা কওক নমস্কাৰ আমাৰ এই পুণ্যতীৰ্থ গংগা পুখুৰী আজি প্ৰায় 800 বছৰ আগতে আহোম ৰজাৰ ৰাজত্বকালত এই পুখুৰীটো খন্দা হৈছিল আমাৰ ওচৰ সুবৰ্ণকুৰিহা ৰাজ্যৰ ৰজাৰ যিটো পুৰোহিত আছিল তেখেতৰ নাম আছিল গংগাধৰ বিপ্ৰ আৰু এই গংগাধৰ বিপ্ৰই এই মানুহৰ এই অঞ্চলৰ মানে জনসাধাৰণৰ কল্যাণাৰ্থে এই গাঁৱতে এই বৃহৎ পুখুৰীটো খন্দাইছিল আৰু এই পুখুৰীটো খান্দোতে পুখুৰীটোত আমি এইবাৰ মানে কিংবদন্তি মতে ইয়াত পুখুৰীত পানী ওলোৱা নাছিল আৰু পানী নোলোৱা হেতুকে ৰজাই গংগাত যাই পেলাই এই পানী ওলোৱাৰ কাৰণে পূজা অৰ্চনা কৰিছিল আৰু এই পূজা অৰ্চনা কৰোঁতে যিবিলাক ফুল যিবিলাক কহা অৰ্ঘা এইবিলাক মানে কৰিছিল ব্যৱহাৰ কৰিছিল সেইবিলাক শুক্ল মাহৰ ষষ্ঠী মানে চ'ত মাহৰ শুক্ল অষ্টমীৰ দিনা সেই পানীৰে সেই পূজা কৰা ফুলৰে কহা অৰ্ঘাৰে ইয়াত পুখুৰীত পানী ওলাইছিল আৰু সেই তেতিয়াৰ পৰা আমাৰ মানুহৰ মাজত এটা সকলোতে জনবিশ্বাস যে ইয়াত গংগাৰ লগত এই মানে পুখুৰীটোৰ এটা সংযোগ আছে আৰু সেই জ্ঞান কৰি গংগাত মৃতকৰ অস্থি ক্ষেপণ কৰি যেনেকৈ মৃতকৰ সদ্গতি কামনা কৰে ঠিক সেই তেতিয়াৰে পৰা আমাৰ এই পুণ্যতীৰ্থ গংগা পুখুৰীটো অগণন ধৰ্মপ্ৰাণ ৰাইজে বিভিন্ন দূৰ দূৰণিৰ পৰা আহি ইয়াত অষ্টমীৰ তিথিৰ দিনা ইয়াত মৃতকৰ অস্থি ক্ষেপণ কৰি মৃতকৰ মানে মানে যিটো মানে আত্মাৰ যিটো সদ্গতি কামনা কৰে আৰু সেই পৰম্পৰা এতিয়াও অব্যাহত আছে আৰু আমাৰ সন্ধিয়া অষ্টমী পূজাৰ দিনা সন্ধিয়া এই পুখুৰীৰ চাৰিওপাৰত প্ৰায় 10,000ৰো অধিক বন্তি প্ৰজ্বলনেৰে বিশ্ব শান্তিৰ হকে কামনা কৰি ইয়াত পুখুৰীৰ পোহৰ মানে এটা পোহৰৰ উৎসৱ কৰা হয় আৰু এতিয়াও আমাৰ মানে ইয়াত থকা আমাৰ আজি প্ৰায় 100 বছৰ মানে হ'ব 1924 চনত আৰম্ভ মানে হৈছিল মানে আমাৰ ইয়াত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু শ্ৰী শ্ৰী বাসন্তী পূজা আমাৰ গৌৰীপুৰ নিবাসী মানে ধৰ্মপ্ৰাণ ব্যক্তি তৰানাথ গোস্বামী ইয়াত সেই যজ্ঞ প্ৰতিষ্ঠা কৰিছিল আৰু সেই তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে আমাৰ চ'ত মাহৰ কেতিয়াবা বহাগৰ প্ৰথম তিথি অনুযায়ী আমাৰ সেই পূজা অৰ্চনা সেই যজ্ঞ আজিও অনুষ্ঠিত হৈ আহিছে
মানে 2024-ত আমাৰ শতবৰ্ষ গঢ়িব। গতিকে এই শতবৰ্ষ অনুষ্ঠানত সকলোৱে আহক আৰু এই পুণ্যতীৰ্থ গংগা পুখুৰীৰ পাৰত সকলো আহিলে আমি বৰ নথৈ সুখী হ'ম আৰু গতিকে আমি আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ কাৰণে সদায় দুৱাৰ খোলা আছে। অঁ তো কোনটো ৰাস্তাৰে আহিব অলপ? এইটো আমাৰ নলবাৰী হাজো ৰোডৰ পৰা আহিলে বগলত চক পাৰ হৈ পেলাই আমাৰ এখন পুণ্যতীৰ্থ গংগা পুখুৰী এখন সুন্দৰকৈ তৰণ আছে। এই তৰণেৰে প্ৰায় 500 মিটাৰ আহিলেই আমাৰ এই পুণ্যতীৰ্থ গংগা পুখুৰী তীৰ্থস্থানখন মানুহে দেখিবলৈ পাব। গতিকে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ বিনম্ৰতাৰে মানে অনুৰোধ জনাইছোঁ, সকলোৱে আহক আমাৰ এই পুখুৰীটোত যি সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক যি সৌন্দৰ্য তাক উপভোগ কৰক। তো খুৰা আপোনাক লগ পাই ভাল লাগিল, বা এই কথাখিনি আমি আগতে জ্ঞাত নাছিলোঁ। তো আপোনাক লগ পাই বহুতেই ভাল লাগিল। আমাৰ ভিউজবোৰো আপোনাৰ কথাখিনি ভালকৈ গম পালে। তো ইয়াৰ দূৰ দূৰণিৰ পৰা মানুহ আহে বুলি খুৰাই কৈছে। তো এইখিনিয়ে কথা আছিল দিয়ক। ঠিক আছে, নমস্কাৰ। তো গাইজ, মোৰ পিছপিনে থকা মানে পুখুৰীটো দেখিব পাৰিছে, এইটোৱে সেইটো পুখুৰী। খুৰা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মুকুল তালুকদাৰ। মই গতিকে এজন সদায় সমাজত মানে সাধাৰণভাৱে আৰু লাগি থাকোঁ এজন কৰ্মী হিচাপে। নমস্কাৰ, সদায় ভাল হওক বুলি ভাবি। তো খুৰা এজন শিক্ষক বুলি শুনিছোঁ। তো খুৰা এজন ভাল ব্যক্তি, সমাজত স্বীকৃতি থকা এজন ব্যক্তি। তো খুৰাই আমাক কথাখিনি কৈ বহুত মানে এটা ভাল কাম কৰিলে।